কেনেকৈ পাহৰ তোৰ আজি জন্মদিন আহচনা এবাৰ বুকুৰ মাজলৈ চুমা এটি খাওঁ পানী কেঁচুৱাতে খাইছিলোঁ য'ত আকৌ সেইটি চুমা দিওঁ তত বোপায়ো কিমানো আৰু লোকৰ গালি গালাজ খোৱা নুবুজিলে যে তোক আজিও আহচনা এবাৰ মোৰ চাদৰৰ আঁচলৰ শীতল চালৈ বহুদিন যে হ'ল তোক সাৱটি নধৰা বোপাই মদ ভাংবোৰ নিগিলিবি সমাজে নিন্দা কৰিব তোৰ অহিতে প্ৰতিবাদ দেখিলে মোৰ হিয়া ভাঙে হুক হুকাই অন্তৰে কান্দে বোপাই মোৰ সন্ত তোৰ আজি জন্মদিন সলোৱা এইখিনিকে লেতেৰা নহয় দে মাত্ৰ অলপ মল বাটিছে নাতিনীটোকো দিবি আৰু কবি মই কুশলে আছো বুলি কবি মুকুট কলিতা আৰু পাঠ কৰিছোঁ মই নৱজিৎ কলিতাই ধন্যবাদ।